ব্যতিক্ৰমী সংলাপ প্ৰক্ষেপণ, এটা চুম্বকৰ দৰে আকৰ্ষণীয় হাঁহি আৰু প্ৰাণৱন্ত অভিনয়েৰে তেওঁ হৈ পৰিছিল অসমীয়া চিনেমাৰ প্ৰতিজন দৰ্শকৰ অন্যতম প্ৰিয় অভিনেতা। কেৱল কেমেৰাৰ সন্মুখতে নহয়, মঞ্চতো তেওঁ অসাধাৰণ অভিনয়েৰে মন্ত্ৰমুগ্ধ কৰি আহিছে সহস্ৰজনক দশক ধৰি। হয়, আমি অসমৰ সৰ্বকালৰ অন্যতম শক্তিশালী তথা জনপ্ৰিয় অভিনেতা তপন দাসৰ কথা কৈছোঁ। কিন্তু আজি আমি ক'ব ওলাইছোঁ অন্য এজন তপন দাসৰ কথা, যিয়ে হঠাৎ লিখি উলিয়াই এটা গল্প। বহুতে কয়, খেয়ালী মনৰ এই অভিনেতাজনে যদি কেৱল গল্পই লিখিলেহেঁতেন, তেতিয়াও তেওঁ অসমীয়া সাহিত্যত এটা উজ্জ্বল নাম হৈ থাকিলহেঁতেন। তেখেতৰ অতত প্ৰকাশিত হোৱা কিছুমান গল্প একত্ৰিত কৰি পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে এখনি গল্প সংকলন তপন দাসৰ গল্পগুচ্ছ। যিসকলে পঢ়া নাই তেওঁলোকে এই কিতাপখন সংগ্ৰহ কৰিব পাৰে আৰু পঢ়িব পাৰে অভিনেতাজনৰ গল্প। তাৰপিছত আমাৰ দৰে আপোনালোকেও ক'ব, তপন দাসৰ পৰৱৰ্তী গল্পটো কেতিয়া পঢ়িবলৈ পাম।